Hello everyone, welcome back to our channel. Good morning. আজি ৰাতিপুৱা টেৰেছলৈ আহিছিলোঁ আৰু চাওকচোন ইমান কুঁৱলী মাহীৰ লগত ফুলবোৰ চাবলৈ আহিলোঁ যেহেতু ৰাতিপুৱা পানী দিয়ে অলপ আৰু আজি মাহীৰ টেৰেছৰ গাৰ্ডেনৰ পৰা পালোঁ আলু তাই আলু হেৰি কৰিছিলে ভালেমান কেইটাই পালোঁ আৰু এইকেইটা এতিয়া ঘৰলৈ লৈ যাম আৰু এইখিনি হৈছে ভিতৰৰ মাহীৰ প্লেন্টছখিনি আপোনালোকক সেইদিনা বেলকনিৰখিনি দেখাইছিলোঁ এইখিনি হৈছে ডাইনিং ৰুমৰ ইনডোৰ প্লেন্টছে হয় গোটেইখিনি তাই প্লেন্টছ বহুত ভাল পায় সেইকাৰণে চবফালে প্লেন্টছে আছে ঘৰখনত পিছে মই মাহীক তই বুলি কওঁ আপোনালোকে কনফিউজ নহ'ব কিন্তু এয়া আজি দিনত কি বনাম বুলি ভাবি আছিলোঁ আমি আৰু পিছে এইটো হৈছে নেক্সট ডে'ৰ কাৰণে মাহীয়ে ডোচাৰ কাৰণে এটা চাউল বুট দাইল উৰদ দাইল তিয়াই ৰাখিছিলে আৰু মেথি তিয়াই ৰাখিছিলে যিহেতু মাছ আছিলে বাহু মাছৰ মূৰ ভাবিলে মুড়ি ঘণ্টা বনাব সেইকাৰণে ৰেচিপিটো দেখাই দিছোঁ এইটো ফুড ব্লগহে হৈছেগৈ নৰ্মেল ব্লগতকৈ এয়া সেইখিনিত হালধি আৰু নিমখ দি এনে মেৰিনেট কৰি লৈছে আৰু আজি লগতে বনাব অথনি ৰাতিপুৱা যে দেখাইছিলোঁ টেৰেছৰ মাহীয়ে কৰা আলু সেয়া আলু চব্জি বনাব এয়া পিঁয়াজ নহৰুখিনি ফাৰ্ষ্টত পেষ্ট কৰি ল'লে আৰু এয়া সেইদিনা ফেঞ্চি যাওঁতে ষ্ট্ৰবেৰী পেকেট এটা আনিছিলে আৰু এয়া চাওকচোন ষ্ট্ৰবেৰীকেইটা চব মানে এনেকৈ লাগি থকা দুটা কিয় বাৰু এইটো দি আজি কিবা এটা কৰিম বুলি ভাবিছোঁ চাই থাকিবচোন কৈছিলোঁ নহয় গোটেইটো খোৱাৰ ফুডৰ ব্লগেই হৈছে তাৰপিছত মাছৰ পিচকেইটা ফ্ৰাই কৰিবলৈ এফালে কেৰাহীত তেল দি ল'লোঁ এয়া মাছৰ পিচকেইটা পাছত ফ্ৰাই কৰি ল'লে ভালকৈ আৰু ইটো চাইডে আলুটো যে আনিছিলে দেখাইছিলোঁ সেইটো এনেই চিম্পল ভাজি বনাবৰ কাৰণে ৰেডি কৰিছে হালধি দিছে জলকীয়া দিছে নিমখ দিছে অকণমান জিৰা গুড়ি আৰু গৰম মছলাও দিছে আকৌ পিছৰ মাছখিনি ফ্ৰাই কৰি ল'লে আৰু এইফালে পিঁয়াজটো তেলত দি ভাজি বনাব ল'লে একেলগে দুখন চব্জিয়ে বনাই আছে আলু ভাজিটোত মটৰো দিছে আমাৰ পিছে চবেই মটৰ খাই কাৰণে মটৰ দিছে কিছুমানে ভাল নাপায় ভাজি নিদিবও পাৰে আৰু এয়া মুড়ি ঘণ্টাটোৰ কাৰণে লৈছে দালচেনি লং শুকান জলকীয়া আৰু জাবিত্ৰী এয়া ফাৰ্ষ্টত প্ৰেছাৰ কুকাৰত তেল দি লৈছে সেই কাৰীটো প্ৰেছাৰ কুকাৰতে বনাব মাহীয়ে আজি আৰু মছলাখিনি আছিলে লাল মিৰ্চ হালধি জিৰা গুড়ি ধনিয়া পাউডাৰ আৰু গৰম মছলা এইখিনি অলপমান পানী দি পিঁয়াজখিনি যোনখিনি ফ্ৰাই হ'ব দিছিলে তাত দি দিলে আৰু মছলাখিনি ভালকৈ লৰাই লোৱাৰ পিছত যেতিয়া তেল ওলাব তাৰপৰা তাত দিব মগু দাইল আৰু বুট দাইল বহুতে নিদিয়ে কিন্তু অকণমান ডাঠ হ'ব বুলি ভাবি পেলাই দিছোঁ আমি আৰু কিবা বেলেগ ষ্টাইলত বনাব পাৰি যদিও তাত দিব পাৰি যদিও জনাব কমেণ্টত নেক্সট সেইটো ট্ৰাই কৰি চাম দাইলখিনি দিয়াৰ পিছত ভালকৈ লৰাই তাত অলপ দেৰি সিজিব দিলে এয়া তাৰপিছত তাত মাছৰ পিচখিনি দি দিলে আৰু ভালকৈ লৰালে এংগেলটো অলপ বেয়া হৈছে মোৰ ভিডিঅ' কৰাৰ মাহীৰ হাতখনে দেখা পাই আছে চাগে আপোনালোকে এতিয়া জানো পাইছেনে নাই ভালকৈ লৰাই অলপ দেৰি ৰাখি তাত পানী দিব নিজৰ জোখ অনুসৰি পানী দি যিমানটো গ্ৰেভি লাগে সিমানখিনি তাতকৈ অকণমান বেছিকৈ দি পেলাই এতিয়া বন্ধ কৰি দিব আৰু এয়া ষ্ট্ৰবেৰিজখিনি ভালকৈ ধুই ল'লোঁ আৰু যোনখিনি পাৰ্ট বেয়া হৈ গৈছিলে সেইখিনি অলপ গুচাইও ল'লোঁ আৰু এয়া হৈ গ'ল আলু ভাজি ৰেডি আৰু তাত ধনিয়া দি দিছোঁ ধনিয়া দিলে অকণমান গোন্ধটো ইমান ভাল আহে ফ্ৰেছ নিচিনা লাগে
তাৰপিছত ল'লোঁ এই ষ্ট্ৰবেৰীখিনি ভালকৈ সৰু সৰুকৈ কাটি লওঁ ভাবিছোঁ। ৰেচিপিটো কি নাজানো ভালকৈ, এনেই ফোনতে ভিডিঅ'তে দেখা ভাবিছিলোঁ তেনেকুৱাই কৰিম, যিহেতু ষ্ট্ৰবেৰীজখিনি কিনা দিন হ'ল, বেয়া হৈ যাব বুলি কিবা এটা বনাই দিওঁ মিঠা। আগতে মাহীয়ে ষ্ট্ৰবেৰী জেম বনাইছে, এইবাৰ কিন্তু কিবা বেলেগ এটা কৰোঁ ভাবিছোঁ। এটা বলত লৈছোঁ কনডেন্স মিল্ক আৰু ক্ৰীম, সেইটো নিজে লোৱা এটা ৰেচিপিয়ে হয়, যিহেতু আমাৰ ওচৰত হোৱাইট চকলেট নাছিলে। আৰু এটা লৈছোঁ ডাৰ্ক চকলেট, এনেই কিনি অনা যিকোনো ডাৰ্ক চকলেট হ'লেই হ'ব, মানে সেইখিনি ষ্ট্ৰবেৰীখিনি তাত ডিপ কৰিবৰ কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ। এয়া হৈ গ'ল মোৰ কাটি, আৰু এইখিনিও ৰেডি, আৰু চকলেটখিনিও মাহীয়ে পিচেছ কৰি ল'লে। চকলেটখিনি বইল কৰিব হোৱাইট চকলেটখিনিৰ নিচিনা। এয়া মাজতে আকৌ মাহীয়ে আহি মোক ৱালনাট দিছে খাবলৈ। এয়া ডাবল বইলিং কৰিছে চকলেটখিনি। হোৱাইট চকলেটখিনিতো কৰা আছিলেই, এইখিনি চকলেট গলাব লাগিব যিহেতু তাত ডিপ কৰিবৰ কাৰণে, সেইকাৰণে তলত পানী দি পেলাই অলপমান গলাই লৈছে, আৰু তাত অকণমান কোকো পাউডাৰো দি দিছে। লগতে দিছে অকণমান বাটাৰ দিলে বস্তুটো স্মুথ হয় আৰু অলপ গ্লেজ এটাও আহে। এইবোৰ ভিডিঅ'ত দেখা টিপছে হয়, পিছে আমাৰ নিজৰ নহয়, ট্ৰাই কৰি চাবচোন। এয়া অকণমানকৈ গলিব ষ্টাৰ্ট কৰিছে চকলেটখিনি, অলপ ডাঠো হৈ আছে। অলপ ডাঠ হোৱাৰ কাৰণে ভাবিলোঁ অকণমান গাখীৰ দি দিওঁ, পানী দিয়াতকৈ গাখীৰ দিলে বেছি ভাল হ'ব বুলি ভাবিলোঁ, তেতিয়া ডাঠটো অকণমান ঠিক হৈ যাব। এইখিনি ভালকৈ গলাই লোৱাৰ পিছত আমি এইখিনি ডিপ কৰিব ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্টত লৈছোঁ হোৱাইট চকলেটত ডিপ কৰি পেলাই তাত প্লেট এখনত লৈ লৈছোঁ। হোৱাইট চকলেটটো অকণমান লিকুইড হৈ আছিলে, সেইকাৰণে অকণমান দিবলৈ প্ৰব্লেম হৈ আছিলে, যিহেতু আমি দুটা নিজেই মিক্স কৰা, কিন্তু চকলেটৰ যোনটো লিকুইড আছিলে সেইখিনি ভালকৈ হৈ গৈছে। ফ্ৰিজত থ'লে টান হ'ব যেন লাগিছে। এনেকৈ আমি জল্দি দুটা ফ্লেভাৰে কৰি ল'লোঁ ষ্ট্ৰবেৰীজখিনি। গোটেইখিনি হৈ যোৱাৰ পিছত আমি ফ্ৰিজত থৈ দিম বুলি ভাবিলোঁ, অলপ ঘণ্টাটো লাগিব আৱাৰ্ছ। আৰু এখন প্লেট ৰেডি কৰি ল'লোঁ, এইখিনি অকল চকলেটৰ। তাৰপিছত চাবলৈ গ'লোঁ এই মুড়ি ঘণ্টাটো, এইখিনি অলম'ষ্ট ৰেডিয়ে হৈ গ'ল, তাত ধনিয়া কাটি দিছোঁ। আৰু তাৰপিছত অলপমান ৰেষ্ট লৈ আমি লাঞ্চ কৰিবই বহিলোঁ। এয়া হৈ গ'ল আজিৰ লাঞ্চ ৰেডি। বনোৱাখিনিতো আপোনালোকক দেখাইছিলোঁৱে। আজি হৈছে নেক্সট ডে', এইটো কালি ৰাতি থোৱাখিনি উলিয়ালোঁ, ঠিকেই হ'ল বাৰু, ফ্ৰিজ হ'ল। আৰু এখন প্লেট আছিলে সেইখনো উলিয়াই ল'লোঁ, কাৰণ এতিয়া হোৱাইট চকলেট কালি যোনটো কৰিছিলোঁ সেইটো অকণমান লিকুইড হৈছিলে কাৰণে আৰু আনিব ক'লোঁ হোৱাইট চকো চিপ্ছৰ চকলেট, সেইটো আমি মেল্ট কৰি ল'ম এতিয়া। এইটো লৈছোঁ যিকোনো হোৱাইট চকো চিপ্ছৰ এটা হেৰি, আপোনালোকৰ ভাল লগাটো ল'ব পাৰে। সেইখিনি অকণমান মেল্ট কৰিব টাইম লাগিব, যিহেতু হোৱাইট চকলেট নহয় চকো চিপ্ছ হয়, সেইকাৰণে। আৰু বাটাৰটো কালি নিচিনাকেই দিছোঁ, বাটাৰটো মেল্ট হ'ব দিছোঁ, আৰু এয়া লাহেকৈ মেল্ট হ'ব লৈছে। অকণমান কালিৰ মিক্সচাৰটোও দি দিছোঁ, আৰু ৰেডি হোৱাৰ পিছত সেই ফ্ৰিজৰ পৰা যোনখিনি উলিয়াইছিলোঁ তাত আমি অলপ ড্ৰেজল কৰি দিছোঁ ওপৰত। এইটো পাইপিং বেগ দি কৰিলে বেছি ভাল হয়, এইটো একেবাৰে নিজৰ এটা আইডিয়া হয় ৰেচিপি, যিহেতু ভিডিঅ'ত অকণমান বেলেগকৈ দেখাইছিলে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে যদি ভাল লাগে। আপোনালোকে খালি ষ্ট্ৰবেৰীটো অলপ মিঠা ল'ব লাগিব, তেতিয়া ঠিকে থাকে। আৰু তেতিয়াহ'লে আজিৰ ভ্লগটো ইমানেই, গোটেইটো ফুড ভ্লগেই হ'ল। নেক্সট ভ্লগটো বেলেগ দিব ট্ৰাই কৰিম। আৰু আগৰ ভিডিঅ' ভ্লগকেইটা নাই চোৱা যদি চাব, ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কিবা ভুল দেখিলে কমেণ্টত জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।